ভাই লোকে সময় নহয় এনেকুৱা এটা যুগ আছিলে য'ত নেকি মানুহে কেলা নিজৰ অংগ পতংগ ঢাকিবলৈ গছৰ পাত জীৱ জন্তু ছাল আদি নানা ধৰণৰ বস্তু ব্যৱহাৰ কৰিছিল বাট কেলা এতিয়া আগৰ তুলনাত ক'ব গ'লে ন আমাৰ অসমখন বহুত ডেভেলপ হৈছে ওকে সো নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মই আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মনৰ ৰস্তাৰ বয় তোমালোকে চাগে ভাবিছা এতিয়ালৈকে কেলা ঠাণ্ডা অহা নাই ইয়াত ঠাণ্ডা কপা লাগিল আৰে ভাই কেলা মোৰ ভাগৰ বেমাৰ হৈছে চ' মাতটোতো অলপ গম পাইছা ন চ' নিজৰ বডিটো অকণমান ঠিক কৰি ৰাখিবলৈ এইটো পিন্ধিবই লাগিব समझ रहे हो ভাই লোক এইজনীলৈ মন কৰা এইজনী হৈছে কেলা আমাৰ অসমৰ টপ মডেলাৰ বুলি ভাবিছা নেকি এক ন কেলা মই মোৰ ভাগৰ কেলা এইটো সমানো বুলি নাভাবো তোমালোকেতো এই ৰিলছবোৰ চাই পিনি বহুতে ভাবিছা চাগে অ' মাই গড এই আমাৰ অসমৰ টপ ৰিলছ ষ্টাৰ বাট কেলা নেভাবিবা হেৰৌ নেভাবিবা নহ'লে কেলা আমাৰ অসমখন ন উন্নতি হ'ব নাই সেইটো মই নাজানো বাট কেলা অসমখন যে ডুবিব সেইটো কেলা চিধা কথা কেলা একে একে দুই আমাৰ অসমৰ কিছুমান ছোৱালী আছে বোলো কেলা একে একে দুই আমাৰ অসমৰ কিছুমান ছোৱালী আছে তাৰ পকৰতে লাগে জুই এতিয়া বিশেষকৈ আমাৰ এই তুলনাত কিছুমান মানুহ আছে আমাৰ অসমত যিয়ে নেকি ছোৱালীজনীয়ে ৰিলছ এটা বনাইছে তাত বোলে ৰিলছটো অকণমান বেয়া হ'ল ৰিলছটো ডিলিট কৰাই দিয়ে মাক বাপেকে যদি দেখে আৰু এক্সাম্পল পিছে আমাৰ ত্ৰিচাকে চোৱাচোন অ' ভাই লোক ত্ৰিচা আৰু এই মাজতো কম্পেয়াৰ কৰিলে অকল এটা পাৰ্থক্য দেখি যে কেলা ত্ৰিচা অকণমান কেলা লাজ চৰম কৰে হেৰৌ ত্ৰিচা অকণমান নহয় কেলা বহুতেই লাজ চৰম কৰে আৰু আমাৰ এই মুখত কেলা গু এখিনি লৈ থকা গোটেইহে লাগে তাই কিয়নো কেলা আমাৰ অসমৰ কেলা অসমীয়া মান ইজ্জত খতম কৰি দিছ হেৰৌ অলপতো চৰম কৰ নাহিলে আহিবি মই অলপ চৰম কৰাই দিম समझ रहे हो অ' চৰি ভাই লোক কেলা মইতো এটা কথা পাহৰি গৈছিল যদি এই যদি টিকা আৰু পেট যদি নুলিয়াই কেলা ভিডিঅ' নবনাই ন তেন্তে কেলা ভিউজটো ক'ৰ পৰা আহিব হেৰৌ মানুহে কেলা অসমতো চিনি পাব লাগিব ন আমাৰ যে ৰাজকুমাৰী মৌচুমী এইজনী নাচ কেলা অলপতো ভালদৰে নাচ ৰ নহ'লে কেলা বেছিকে নাচিলে ন পৰি যাব পাৰে তোৰ তলত অ' হেৰৌ এইবোৰক শিকাব অলপ খুৰি দিওঁ কেনেকে নাচিব লাগে আমাৰ অসমখনত নহ'লে এনেকে ট্ৰল খাই কোনোবা দিন পাবহি মোৰ ওচৰত समझ रहे हो ময়ো এটা কেলা পাগলী তাই যোনটো টাইমত কটাকে কে দন্তীয়া নটাকে নে ক থচৈকা কৌ কেনে কৈ দন্তীয়া নটাকে না দুটা ছটাকে আছে এই দুটা যদি শব্দ কেনেকৈ নাচে শব্দ দুটা যদি তাই শিকাহেঁতেন ন অলপ হ'লেও কিবা এটা ভাল হ'লহেঁতেন বাট এতিয়া শিকাইতো একো লাভ নাই ন কুকুৰৰ নেচটো বেকা হ'ল সদায় বেকাই থাকিব কেতিয়াও চিধা নহয় মই আজিলৈকে এনেকুৱা মাছ দেখিয়ে পোৱা নাছিলো আহিবা হেৰৌ মই অলপমান মুখৰ প্ৰেক্টিচটো কৰাই দিবা চিজপেক কেনেকে ওলাই অ' হেজত বা নাচিছা ঠিকে আছে বাট
এইটো কি ডান্স নে কেলা নতুনকে উদ্ভৱ হ'ল এইটো Thank you so much guys for seeing my video. যদি তোমালোকে ভিডিও চাই জীৱনৰ ৰকমান আনন্দ পালানে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব তো কৰি দিবা শেয়াৰটো জলদি কৰা কাৰণ আমাৰ চেনেলটো 1k হ'ব গৈ আছে ওকে বাই বাই নেক্সট ভিডিও পঢ়িছো আজিলৈ দিছো বাই আৰু হাই থাকা হুকত থাকা